হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কয়লাৰ মাংসৰ ৰেচিপিটো। যদি ৰেচিপিটো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোৰ তলত লাইক কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ব'লক আজি মই কেনেকৈনো কোনো মছলা নোহোৱাকৈ এই ৰেচিপিটো খাবলৈ সোৱাদ লগা কৰি তুলিম। ইয়াৰ কাৰণে আমাক প্ৰথমতে লাগিব আধা কেজি মাংস। প্ৰথমতে মাংসখিনি ধুই লৈ ইয়াত নিমখ, হালধি আৰু তেল সানি এঘণ্টামান সময় ৰাখি থ'ম, যাতে নিমখ হালধিখিনি মাংসত সোমাই যায়। আমি গেছটো জ্বলাই কেৰাহী এটা গৰম কৰি ল'ম আৰু তেল অলপ গৰম কৰি ল'ম। তাৰপিছত কাটি থোৱা পিঁয়াজখিনি দি দিম। অলপ সময় পিঁয়াজখিনি ভাজি ল'ম। খিনি অলপ ভজাৰ পিছত হালধি আন্দাজমতে দি দিম। খিনি অলপ ৰঙচুৱা হোৱাৰ পিছত আমি সেই নিমখ হালধি সানি থোৱা মাংসখিনি দি দিম। তাৰপিছত বাকী থকা নহৰু, জলকীয়া, জালুক, লং, ইলাচি এইখিনি মছলাও দি দিম, যিখিনি মছলাৰ আমাৰ স্বাস্থ্যৰ একো ক্ষতি নকৰে। এতিয়া অলপ সময় গেছটো ল' ফ্লেমত দি পেলাই এনেদৰে মাংসখিনি ভাজি থাকিম আৰু ঢাকনি এখনেৰে ঢাক মাৰি দিম। ঢাক মাৰি দিলে মাংসখিনি সোনকালে সিজা দেখা যায়। মাংসখিনি ভাজোঁতে আমি গেছটো ল' ফ্লেমত দি প্ৰায় 45 মিনিট বা এঘণ্টামানৰ কাৰণে ভাজিব লাগিব। যেতিয়া মাংসখিনি ৰঙচুৱা হ'ব আৰু টান হৈ পৰিব অলপ, তেতিয়া আমি মাংসখিনিত আলু দি দিম। আলু দিয়াৰ পিছত পানী দি দিম। পানী দিয়াৰ পিছতো আমি ঢাকি ৰাখিম, তেতিয়াহে মাংসৰ আলুখিনি ভালকৈ সিজে। পানী দিয়াৰ পিছতো প্ৰায় এঘণ্টা বা আধা ঘণ্টা সময় উতলাই থাকিব লাগিব। তাৰপিছত নিমখ হালধি দি দিব লাগিব। নিমখ হালধিটো আচলতে মাংস ভাজোঁতেই সানি লোৱা হয়, সেইকাৰণে সিমান নিদিলেও হয়। আন্দাজমতে যিমানটো সোৱাদ আপোনালোকে খায় সিমান পৰিমাণে দিলেই হ'ল। আপোনালোকেও এনেদৰে ঘৰত এবাৰ মাংস বনাই চাব। কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সময়মতে পায়। ধন্যবাদ।